অ পংখী আছানে? অ পংখী, অ মইহে আহিছিলো। কি কৰিছা? যাব পাৰিম নে? ঠিক আছে, আহিছো বাৰু। বহুতখিনি গামোচা দেখোন পম্পী। তাকেহে কিবা বৰ ব্যাপক প্ৰস্তুতি চলিছে যেন পাওঁ দেই। দেখাত কিন্তু এতিয়া এইটো মানে সাম্প্ৰতিক সময়ৰ প্ৰতি লক্ষ্য ৰাখি খুব সম্ভৱ তোমালোকে মাস্ক নিৰ্মাণৰ কাম কৰিবলৈ লৈছা যেন পাইছো মই। আপুনি কিন্তু ঠিক ধৰিছে দেই, সেইটোৱে আৰু এয়া মাস্কৰ মানে কাম আৰম্ভ কৰিছো। এইফালে কাটি আছে। অ এইফালে মঞ্জু আছা ন? অ তুমি কি কৰিছা মঞ্জু? মাস্ক হয় হয় ঠিকেই হয়। বহুতখিনি দেখা পাইছোঁ। যথেষ্ট মাস্ক হ'ব যেন লাগিছে ন? ঠিক আছে, কাটা কাটা। দেখি কিন্তু সঁচাকৈ বহুত ভাল লাগিছে দেই। এতিয়া আমাৰ বাপুতি সাহোন বিহুটোত আমাৰ গামোচাখনে ইমানখিনি কেনেকুৱা এটা মৰ্যাদা লাভ কৰে। তেনেকুৱা সময়ত চোৱাচোন এতিয়া গামোচাখন মানে আকৌ বেলেগ এটা কামত হয় নহয় বাৰু? বৰ বেলেগ ৰূপ হৈ গৈছে সঁচাই। দেখিবলৈ ধুনীয়া লাগে হয়। মাস্কখনো বহুতেই ভাল লাগে আৰু ব্যৱহাৰৰ কাৰণেও ভাল নহয় জানো? হয় হয় তেতিয়া মই আহিম বাৰু। তাৰপিছত হয় হয় হয়। আৰু এতিয়া সময় যিহেতু যেনেকুৱা অৱস্থা এটা এতিয়া হৈছে, এতিয়া আমাৰ কাৰণে মাস্কখনে একেবাৰে একমাত্ৰ কিন্তু ৰক্ষা কৱচৰ ভিতৰত মাস্কখনো পৰি গৈছে নহয় জানো? হয় একদম সম্পদৰ নিচিনা হৈছে। যা সময় নষ্ট কৰিব নালাগে পম্পী, কটাত লাগা দেই। হয় আকৌ সময় খৰচ কৰিবলৈও মন নাযায়। এইফালে ইহঁতক কণমানি দুজনীকো লগাই দিছা নেকি? হয় হয়। এইফালে চা কণমানি কি নাম? আয়েশা জীয়া কি কৰিছা? এইবোৰ আধা চিলোৱা মাস্ক যেন পাওঁ, দেখাত তেনেকুৱা যেন। হয় বুজিছো। ঠিক আছে, যাপা যাপা। এইফালে এজনী কণমানি চোলাও দুইজনী একদম একে একে পিন্ধিছে দেই। কণমানি কি নাম? ৰয়মচি কি কৰিছা? গামোচাবোৰ জাপি দিছা। জাপি দিয়া দেই পম্পী বা খুৰীহঁতক মাস্কবোৰ জাপি গামোচা মাস্ক এইবোৰ জাপি দিয়া, সহায় কৰি দিয়া অকণমান। সঁচাকৈ খুব ধুনীয়া লাগিছে কিন্তু দেই পম্পী। মনটো বিৰাট ধুনীয়া লাগিছে দেই। কিন্তু ইমানখিনি চিলাব মোক এখন দিব লাগিব আকৌ, নিদিলে। ঠিক আছে, মই এদিন আহিম বাৰু। এতিয়া সময়ো নাই বেছি, মই যাওঁ দেই। ঠিক আছে না, মই কথাটো শুনিলোঁ মই যাওঁচোন চাই আহোঁগৈ এপাক কি কৈছে এতিয়া। হ'ব দিয়া, আহিছোঁ। আহকচোন তেওঁলোকে কেনেদৰেনো এই মাস্ক নিৰ্মাণ কৰিছে আমি চাওঁ। মই আপোনালোকক দেখুৱাবলৈ যত্ন কৰিম কেনেদৰে তেওঁলোকে মাস্ক নিৰ্মাণ কৰিছে। খুব সুন্দৰকৈ দুয়োগৰাকী বাইদেউ মাস্ক চিলোৱাত ব্যস্ত হৈ আছে। আমি বাইদেউ দুগৰাকীৰ ওচৰলৈ যাবলৈ যত্ন কৰিম। এয়া গোটেই কোঠাটোৱে মাস্কেৰে ভৰি পৰিছে। এনেদৰে তেওঁলোক অতি ব্যস্ত হৈ পৰিছে মাস্ক চিলোৱাত। সঁচাকৈ খুব ধুনীয়া লাগিছে দেখিবলৈ। গোটেইখিনি গামোচাৰে মাস্ক চিলাইছে তেওঁলোকে। বাইদেউ অকণমান এইফালে চাব। নমস্কাৰ বাইদেউ। বাইদেউ আপোনাৰ পৰিচয়টো দিব নেকি? হয়, মোৰ নাম পপী নেওগ। হয়, আমি মাস্ক তৈয়াৰ কৰিছোঁ। হয়, এখন গামোচাৰে মাস্ক তৈয়াৰ কৰিছোঁ। খুব ধুনীয়া লাগিছে বাইদেউ মাস্কখন দেখিবলৈ। ধন্যবাদ। আপোনালোক দুগৰাকীয়ে এইখিনি তৈয়াৰ কৰি উলিয়াইছেনে? হয়, আমি দুয়োগৰাকীয়ে 700 মাস্ক আমি কম দিনৰ ভিতৰতে উলিয়াই দিব লাগে। হয়, 700 মাস্ক ধেমালি কথা নহয় কিন্তু। যথেষ্ট কষ্টও হৈছে চাগে আপোনালোকৰ? কষ্ট হৈছে। হয়, আমি খুব কষ্ট কৰি উলিয়াব লাগিছে, কাৰণ আমাক যিহেতু সময় দি দিছে। আপোনালোকে অৰ্ডাৰ পাইছেনে এইখিনি? ক'ৰ পৰা? আমি অৰ্ডাৰ পাইছোঁ। ক'ৰ পৰা পাইছে?
আমি UNDC পৰা অৰ্ডাৰ পাইছোঁ। হয় এতিয়া যিহেতু N95 মাস্কবিলাক বন্ধ কৰিছে চৰকাৰে, সেইবাবে আমি গামোচাৰে 3 লেয়াৰ দি পেলাই গামোচাৰে মাস্ক প্ৰস্তুত কৰিছোঁ। আগতে যিহেতু মাৰ্কেটত গামোচা ওলাইছিলে 3 লেয়াৰ ওলোৱা নাছিলে, 2 লেয়াৰ ওলাইছিলে। এতিয়া আমি ইয়াৰ মাজতে এটা কাপোৰ দি পেলাই 3 লেয়াৰ কৰিছোঁ। আৰু আগৰ যিবোৰ মাস্ক আছিলে এনেকৈ ৰছী দিয়া আছিলে বা ইলাষ্টিক দিয়া আছিলে, আমি কিন্তু এইটো চেৰেক দিছোঁ। মই অকণ দেখাই দিছোঁ অকণমান। এইটো এনেকৈ আমি চেৰেক দিছোঁ, দি পেলাই অলপ আনকমন টাইপত উলিয়াইছোঁ মাস্কখিনি। সদায় একেটা বস্তু পৰিধান কৰি ভাল নালাগে, যিহেতু এভেইলেবল হৈ গৈছে মাৰ্কেটত মাস্ক, যে আমি চিন্তা কৰি পেলাই অলপ বেলেগ টাইপত। থেংক ইউ বাইদেউ, আপোনালোকৰ যথেষ্ট কষ্ট হৈছে। আপোনালোকৰ এই পৰিশ্ৰমখিনি যাতে সফল হয় তাৰ কামনা কৰিছোঁ আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ আপোনালোকে কামত লাগক আৰু আপোনালোকক বিশেষ সময় খৰচ নকৰোঁ। সঁচাকৈয়ে খুব সুন্দৰ লাগিছে, গোটেই কোঠাটোৱে মাস্কেৰে ভৰি পৰিছে। এইখিনি আপোনালোকে দেখিবলৈ পাইছে। ধন্যবাদ। দুইগৰাকী কৰি থকাৰ কাৰণে সোনকালেই হৈছে, সম্ভৱ হৈছে, নহ'লে অকলেতো নোৱাৰিলোহেঁতেন ইমানখিনি। ভালেই লাগিছে কৰি, আৰু আজি লাষ্ট হৈছেগৈ, শেষ হৈছেগৈ আৰু বেছিখিনি নাই। দুইগৰাকীয়ে কৰি থাকিলে হৈ যাবগৈ আৰু পিছবেলালৈ চাগে সমাপ্ত হ'বগৈ আৰু আজি কাম। ভাইটি তুমি কি আনিছা এইবিলাক? এইবিলাক আমাৰ খুৰীহঁতে যিবিলাক মাছ বনাইছে, খুৰীহঁতেও আমি আজৰি আছো কাৰণে অলপ সহায় কৰি দিবলৈ আহিছোঁ খুৰীহঁতক। আমি মাছবিলাক জাপি পেলাই মই আৰু ভাইটিয়ে আমি এইবিলাক মাছবিলাক জাপি দিব খুজিছোঁ। চাওঁ কিমানখিনি মাস্ক আছে, উলিয়াই দিয়াচোন মোনাটোৰ পৰা। ধেৰ মাছ। চাদৰ এখন পাৰি লৈছা ন, ভাল কৈছা। তুমি অকণমান পিছলৈ যোৱা, তেতিয়া আমি ভালকৈ দেখা পাম। এইখিনি মিক্স নকৰিবা, এইখিনি চাগে কিবা চিন দি থোৱা আছে। ঠিক আছে, চাওঁ। যথেষ্টখিনি মাস্ক আছে। আৰু কোন আছে তোমাৰ লগত? ভাইটি আছে। ভাইটি আছে ন, ভাইটিক চাওঁ। ভাইটি নমস্কাৰ। কি নাম তোমাৰ? নমস্কাৰ, মোৰ নাম শ্ৰী ঋষভ বৰা। ঋষভ বৰা। তোমালোকে মাস্কখিনি খুৰীহঁতক সহায় কৰি দিছা নহয় জানো জাপি পেলাই? ভাল কৰিছা দিয়া। চাওঁ তোমাৰ নাম ভাইটি? নমস্কাৰ, মোৰ নাম শ্ৰী অচিতাভ শইকীয়া। সুন্দৰ, খুব ভাল কাম কৰিছা। আজৰি সময়কণত তোমালোকে এনেদৰে মা খুৰীহঁতক সহায় কৰিছা নহয় জানো? ঠিক আছে। কিমানখিনি মাস্ক আছে বাৰু ইয়াত? ইয়াত আপোনাৰ এতিয়ালৈকে 300খন মাছ হৈছেগৈ, 700খন মাছ জাপিব লাগিব আমি। হয় হয়। ভাগৰ নালাগিবনে? ভাগৰ ইমানকৈ নালাগে আৰু কৰি আছো আৰু। ইমানকৈ নালাগে, অকণমান অকণমান লাগিব। তোমালোকৰ নিশ্চয় সহযোগী ওলাব পিছত নহয় জানো? ওলাব। এইফালে ঋষভ, এই মাস্কখিনি যে জাপি দিছা মা খুৰীহঁতক, তোমালোকক পিছে কিবা কিবি দিছেনে নাই? চকলেট মৰ্থন দিবহে, দিয়াই নাই। ঠিক আছে, মই দিম বাৰু দেই তোমালোকক চকলেট মৰ্থন। তোমালোকৰ কথা শুনি এইফালে মাহঁতে হাঁহিছে, শুনিছা? ঠিক আছে, জাপা দেই, ধুনীয়াকৈ জাপা। আজৰি সময়ত এনেকৈ ডাঙৰ সহায় কৰি দিব লাগে দেই, কৰিবা। অচিতাভ, তুমি কিমান জাপিছা? মই এতিয়ালৈকে 100খনমান জাপিলোঁ। 100খনমান জাপিলা? ঠিক আছে। ভিতৰত আকৌ থৈ আহা। তোমাৰ এই বেগটো অকণমান আঁতৰাই দিয়াচোন, মাস্কখিনি চাওঁ। খুব সুন্দৰ লাগিছে। দুইজনে মাস্ক এখন চাওঁ, এনেকৈ দাগি দিয়াচোন, চাওঁ মাস্কখিনি। খুব সুন্দৰ লাগিছে। হয় হয়, ভালেই পাইছা চাগে নহয় জানো? এতিয়া লকডাউন, এনেও থাকি আমনি লাগে, কাম এটা পাইছা কৰিবলৈ। ঠিক আছে ঠিক আছে, থেংক ইউ। তোমালোক লাগা দেই কামত। বাই বাই। এয়া গামোচাৰ মাস্কৰ নিৰ্মাণৰ কাম আমাৰ ইয়াত সম্পূৰ্ণ হৈছেহি। এয়া চাওক, আপোনালোকে দেখিবলৈ পাইছে, ইমান ধুনীয়া লাগিছে ন? সঁচাই সকলোবোৰ একেই গামোচা মাস্ক। আৰু আছে আমাৰ, এতিয়ালৈকে নিৰ্মাণ কৰি হোৱা নাই। এয়া প্ৰায় 500মান গামোচাৰ মাস্ক প্ৰস্তুত হৈছে আৰু 300মান বাকী আছেই।
যথেষ্টখিনি কষ্টও হৈছে, কিন্তু কষ্টৰ ফল সদায় মিঠা। এয়া চাওক, এয়া গামোচাৰ মাস্কখিনি ইমান সুন্দৰকৈ জাপিছে মোৰ ভাইটি ভণ্টিয়ে। এয়া তেওঁলোক খুব ব্যস্ত। সুবাসী, কেনেকুৱা লাগিছে তোমাৰ? ভাল লাগিছে। ভাল লাগিছে। তুমি পাৰিবানে বাৰু? তুমি পাৰিবা নাই? পাৰিম। পাৰিবা? চেষ্টা কৰিলে নিশ্চয় পাৰিবা ন? অচিতা, তুমিতো সেইদিনাখন জাপিয়ে আছিলা ন? এতিয়া গোটেইখিনি কমপ্লিট হৈছেগে আৰু ন? এতিয়া কেনেকুৱা লাগিছে? বহুত ভাল লাগিছে। হয়।